সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই জিতুপন। আজি যাবলৈ ওলাইছোঁ আমি এভাগ মন্দিৰলৈ। ভিডিঅ'টি চাই বহুত ভাল লাগিব। আজি আমি যাবলৈ ওলাইছোঁ হালধিবাৰী বুঢ়ী আই থান। আজি সেইভাগ মন্দিৰ প্ৰায় মানুহে চিনিয়ে পায়, ভাল লাগে মন্দিৰভাগ। আমি সেইফালে গুৱাহাটী চুৱাহাটী গ'লে মানে সেই মন্দিৰভাগত সোমাই আমি দৰ্শন কৰি যাওঁ, দৰিহনা চৰিহনা দি ভাল লাগে। বলক তেতিয়া বস্তু লৈ ল'লোঁ। এয়া কল, বুট, মগু এইবোৰ লৈ লৈছোঁ। এতিয়া চব ভৰাই লৈছোঁ। এইফালে গামোচা লৈ লৈছোঁ। এতিয়া বলক তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। বস্তু ওলালোঁ। এয়া গাড়ী চাড়ী উলিয়াই লৈছোঁ। এয়া আমাৰ গাড়ীত গোটেই মানুহ বহি আছে। এয়া এইবোৰ মানুহ বহি আছে আমাৰ। এয়া গাড়ী ফুলটি হৈ আছে। বলক তেতিয়াহ'লে হাই ডক্টৰ, গহি আছোঁ বাইপাছ। বতৰটো অকণমান বৰষুণ দিছে বাৰু, ঠিকে আছে, ঠাণ্ডাই পেলাইছে, বৰ গৰম নাই। এতিয়া আমি গৈ আছোঁ। এয়া পানী চকোৱা পালোহি। মৌ বন্ধা পাম আৰু কলাক্ষেত্ৰ পাইছোঁ। এয়াই কলাক্ষেত্ৰ। এয়া চব ইমান ধুনীয়া দৃশ্য বাগানৰ, বৰ মজা লাগে। আমি এতিয়া কাকডোঙা পাৰ হ'লোঁ। এইফালে মই আপোনালোকক দেখাইছোঁ এখন ইমান ধুনীয়া ইমান ভাল লাগিছে। কিন্তু কম আৰু মজা লাগিছে আৰু গুৱাহাটীলৈ 281 কিলোমিটাৰ, কাজিৰঙা 87, নুমলীগড় 34, দেৰগাঁও 7 কিলোমিটাৰ। বৰ ৰ'দ দিলে ভাল নালাগে ইমান জাৰ্ণি কৰি, বতৰটো অকণমান এনেকৈ থাকিলেই ভাল লাগে। মই ভাল পাওঁ। আপোনালোকে কমেণ্টত জনাবচোন বাৰু আপোনালোকে কেনেকুৱা পায়। বতৰ ৰ'দ দিলে ভাল পায় নে জাৰ্ণি কৰি, নে এনেকুৱা বতৰ হ'লে ভাল পায়। আমি নেঘেৰিটিং পাইছোঁ। এয়া এইফালে নেঘেৰিটিঙলৈ যায়। এয়া এইটো ৰাস্তা। আপোনালোকক মই এইফালে দেখুৱাম। এতিয়া কালিমা মন্দিৰ আছে এয়া বাগানৰ মাজত। এই ৰাস্তাটো এইটো এইফালে সোমাই যাব লাগে এনেকৈ। এয়া বহুত প্ৰমাণিত মন্দিৰ, কালিমা মন্দিৰ। মই নিজে বহুত প্ৰমাণ পাইছোঁ। আহিব আপোনালোক। এয়া বাগানৰ মাজতে আছে। পুৰা বৰষুণ দিছে, বৰষুণ হৈ গৈছে। এইফালে চব পুৰা বৰষুণ, একদম ধোঁৱা নিচিনা হৈ গৈছে। কুঁৱলী পৰি থকা নিচিনা লাগিছে। পুৰা দবা পিটা বৰষুণ দিছে আৰু আমি ৰঙামাটি পালোহি। এইখন দেখিছেনে, এখন ৰঙামাটিত টুল গেট বনাই আছে আৰু বেছি দিন নাই আৰু হ'ব আৰু। এইখন হ'লে এতিয়া এইফালে আহিলে পইচা ভৰি আহিব লাগিব। এইখন দেখিছেনে, টুল গেট বনাই আছে। এতিয়া আমি পইচা নিদিওঁ। এখন মনি হ'লে আহিব ৰাইজে, ইমান মজা লাগিব। পইচা দি আহিব লাগিব। পাতল কৰিছে বাৰু, হ'লেও দিছে আৰু। এতিয়া মই এই বাগানৰ ফালে দেখাবলৈ
চলাই আছোঁ আৰু টাৰ্গেট দেখুৱাইছে আমাৰ এজনে কেনেকুৱা ধুনীয়া বাইক চলাইছে দেখিছে वाह क्या सीन है वाह क्या सीन है भाई और बहनों पहाड़ मुसलधार बारिश हो रहा है और हम गाड़ी में बैठ के मजा ले रहे हैं अरे बाबा इसके पानी में इसने कहीं माए भय खाई যায় অকণমানতে ভয় খায় আমাৰ মায়ে মানে চব কথাখন বলি পোৱালিকা হৈ আছে তামুলী পথাৰ পালেহি বনগাঁও এই মোৰ ছাবস্ক্ৰাইবাৰ এজন লগ কৰিবলৈ ৰৈ আছে আহকচোন এইজনক লগ কৰোঁগৈ এয়া আমাৰ ছাবস্ক্ৰাইবাৰজন এইজন বৰষুণত ৰৈ আছা ন ভাল ভিডিঅ'বোৰ চাই ভাল লাগে এইজনে এয়া আমাৰ ছাবস্ক্ৰাইবাৰ মোৰ দুষ্টি হয় ঠিক আছে তেতিয়াহ'লে ভিডিঅ'বোৰ চাই থাকিবা দেই বাইদেউহঁতৰ ঘৰ পালোহি এতিয়া নোসোমাওঁ বাইদেউৰ ঘৰত আহি সোমামহি এয়া আহিছে আমাৰ কিবা এটা কৈ দিয়ক কিবা এটা ইয়াত নাই কৈ দিয়ক ভিডিঅ'বোৰ চাব বুলি কৈ দিয়ক ভিডিঅ'বোৰ চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব এয়া আৰু এইফালে আমাৰ ৰাইজ এইফালে বহি আছে এয়া ফুল কৈ দিয়া এই মোৰ ছোৱালীজনীয়ে কিবা এটা কয় বোলে কৈ দিয়া তোমালোকৰ ভাল নাই কোৱা লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কৈ দিয়া দেখিছে নাই এনেকে এনেকে পাহাৰটো ওলাইছে কাজিৰঙা বৰ ধুনীয়া ফুৰে নাই তুলনা তাকো
ৰাইজ চেনেইটো চব ইমান ধুনীয়া হালধিবাৰী এয়া নামিছোঁ গাড়ী ৰখাইছোঁ আপোনালোক এইফালে দেখাম চেনেইটো এইয়া আগলৈ আছে মন্দিৰভাগ অকণমান আমি এইকণ অকণমান আহল বহল কাৰণে ইয়াতে গাড়ীখন ৰখাইছোঁ মন্দিৰৰ ভিতৰত মই সোমালোহি এয়া মন্দিৰৰ ভিতৰৰ ভাগ এয়া মা এই ভাগ দেখিছেনে এই ভাগৰো মহত্ব আছে পূজাৰীজনে কোৱা মতে এই ভাগত অহৰহ পানী ওলায়ে থাকে বাবা এয়া দুৰ্গা মাই নহয় জানো দুৰ্গা মা হালধিবাৰী বুলি কয় ন এয়া আমাৰ শৰাই উৎসৰ্গা কৰি আছে মা চৰণত মন্দিৰৰ ভিতৰৰ ভাগ এয়া এয়া আমাৰ শিৱপা এয়া কি হয় বাবা কোৱা পালেং ন অঁ এয়া কৈছে এয়া আমাৰ মা ইয়াত আৰাম কৰে বুলি কৈছে এখন হোৱা পালেং বুলি কৈছে এইখন এই মন্দিৰভাগ থকা পাই আছে নি ইয়াত একদম মন্দিৰ যেতিয়াৰ পৰা আছে তেতিয়াই আছে ন অঁ এই মন্দিৰভাগ কিমান পুৰণা বাৰু অঁ 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 এয়া দুৰ্গা মায়ে হয় ন এয়া এখন পালেং আৰু এই ভাগ এয়া আজিহে ইয়াৰ ভিতৰলৈ সোমাইছোঁ এয়া বোলো আৰু ভিতৰলৈ যাওঁ এয়া আমাৰ শ্ৰীকৃষ্ণ প্ৰভু আৰু এয়া লক্ষ্মী মা এইফালে এয়া আমাৰ বজৰংবলী আছে আৰু এইফালে এয়া বাবা বহি আছে তো মই এই ভাগী কথা আজিহে গম পাইছোঁ এয়া মাৰ চৰণ বুলি কৈছে এইফালৰ পৰাই সেয়া আগৰ ভাগলৈও এইফালৰ পৰাই আছে বুলি কৈছে এই ভাগেই হয় এই ভাগেই ইয়াৰ পৰা এনেকৈ আগফাললৈকে গৈছে বুলি কৈছে এয়া মা মোৰ ভাগ বুলি কৈছে জয় মা দুৰ্গা ৰাইজ আহিব বহুত ভাল লাগে মন্দিৰ ভাগলৈ আহি এয়া আমাৰ গণেশ বাবা ইয়াত এয়া
পাথৰটো দেখিছেনে ৰাইজ? ইয়াৰ পূজাৰীজনে কোৱা মতে এই পাথৰ ভাগতো মায়ে জিৰণি লয় বুলি কৈছিলে। ইয়াতে জিৰণি লয় মায়ে কেতিয়াবা। আৰু এই পাথৰ ভাগৰ এটা কাহিনী আছে। এই পাথৰ ভাগৰ কাহিনীটো হ'ল মানে যেতিয়া এই ৰাস্তাটো ইয়াত বনাবলৈ লৈছিলে, তেতিয়া ইয়াৰ ইঞ্জিনিয়াৰজনে পাথৰ ভাগ সেই জেগা টুকুৰাৰ পৰা উঠাবলৈ লৈছিলে। তেতিয়া উঠাবলৈ লওঁতে তাত প্ৰথমতে পাথৰ ভাগ খান্দিছিলে আৰু তাৰ স্থানীয় লোকে কোৱা মতে সেই পাথৰ ভাগৰ 20 ফুট তললৈকে খান্দিছিলে, কিন্তু তাৰ অন্ত নাপালে বোলে। তেতিয়া বলডুজাৰ আনিও উঠাবলৈ চেষ্টা কৰিছিলে, কিন্তু বলডুজাৰেও নোৱাৰিলে, গাড়ীখন তেতিয়া বেয়া হৈ গ'ল। আৰু লাষ্টত ইঞ্জিনিয়াৰজনে ভাবিলে যে ইয়াত বোম লগাই পাথৰ ভাগ ভাগিব লাগিব। তেতিয়া বোম লগাই যেতিয়া ভাঙিম বুলি ভাবিলে, তেতিয়া সপোনত দেখা দি পাথৰ ভাগ তাৰপৰা আঁতৰাবলৈ মনা কৰিলে। সেই ভাগত মায়ে জিৰণি লয় বুলি ক'লে। স্থানীয় লোকে কোৱা মতে এনেকুৱাই হৈছিলে বুলি কৈছিলে। ময়ো ইমান নাজানো বাৰু, স্থানীয় কোৱা মতে মই আপোনালোকক জনাইছোঁ। সেয়াই, এয়া চাকি জ্বলোৱা ঠাই ইয়াত এক্সট্ৰাকৈ বনাই দিয়া হৈছে মন্দিৰৰ পৰা। মন্দিৰ এয়া আৰু চাকি জ্বলোৱা জেগা ইয়াত নতুনকৈ বনাই দিছে। এয়া পাহাৰ, এইটো মেইন হাইৱে এয়া গাড়ী গৈ আছে। মেইন হাইৱে। আৰু আপোনালোকে ধূপ চাকি ল'বলৈ হ'লে সেয়া ইফালে দোকান আছে এইবোৰ। তেতিয়াহ'লে এতিয়া মই চাকি গছ দি লওঁ, শৰাইখন আগবঢ়ালোঁ, এতিয়া চাকি গছ দি লওঁ ইয়াত। চাকি ৰেডি কৰি আছে। আপোনাৰ নামটো? অভিজিত। আপোনাৰ কিমান দিন হ'ল ইয়াত দোকান? অঁ, এয়া চাকি লৈ ল'লোঁ, এতিয়া চাকি জ্বলামগৈ। থানাৰ কাষতে আৰু এভাগ মন্দিৰ আছে। এয়া সেইফালে দেখিছে, সেয়া শিৱ বাবা মন্দিৰ। এইফালে আমাৰ এয়া বিষ্ণু ভগৱান আৰু লক্ষ্মী মাৰ মন্দিৰ দেখুৱাইছোঁ। আৰু ইফালে আমাৰ শিৱ বাবা আছে এখন। এয়া শিৱ বাবা, এয়া
আগলৈ আছে মোৰ গাড়ীখন ৰখাই থোৱাৰ আগত। আজিলৈ ইমানেই, ভিডিঅ'টি ইমানতে অন্ত কৰিল। ভিডিঅ'টি চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ নতুন আহিছে তেতিয়াহ'লে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই। আকৌ পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ। ধন্যবাদ।